জয় হিন্দ দোস্ত গুৱাহাটী ৰেল ষ্টেচনত যাত্ৰীসকলৰ বাবে বিশেষ ধৰণৰ কম্পিউটাৰ আহি গৈছে আৰু এই কম্পিউটাৰ যাত্ৰীসকলে কি সুবিধা লাভ কৰিব কি তাত কৰিব আমি সেইটো আজি দেখাই দিম। ইয়াত আপোনালোকে স্ক্ৰীনৰ একদম তলৰ ফালে দেখিব হিন্দী আৰু ইংলিছ দুটা লেংগুৱেজ আছে আৰু দুটা লেংগুৱেজত আপোনালোকে ইয়াত কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই এবাৰ হিন্দী আৰু এবাৰ ইংলিছ কৰি আপোনালোকক দেখাই দিছোঁ। ইয়াত আপোনালোকে হিন্দী অপশ্যন প্ৰথম দেখা পাইছে যাত্ৰীৰ নাম তালিকা PNR জাজ, তাৰপিছত আছে ৰেল সময় সাৰণী, তাৰপিছত আৱাজ কি উপলব্ধিতা, তাৰপিছত আছে আপোনালোকৰ তৎকাল আৱাজ কি উপলব্ধিতা আৰু তাৰপিছত আছে আপোনাৰ কিৰায়া কি জাজ। এইখিনি হিন্দী আৰু আপোনালোকে হিন্দী অসুবিধা পালে ইংলিছ দুটা লেংগুৱেজ চেঞ্জ কৰি ল'ব পাৰিব। এতিয়া মই আপোনালোকে ইংলিছত কেইখিনি অপশ্যন আছে সেইটো মই দেখাই দিম। তাৰ আগতে আপোনালোকক দেখাই দিছোঁ এইটো কোনে বনাইছে, এইটো ডেভেলপ বাই এডোছফ্ট টেকনলজিজ প্ৰাইভেট লিমিটেড, এটা ISO কোম্পানী এইটোৱে বনাইছিল। আৰু ইংলিছতো থাকিব PNR ষ্টেটাছ, টাইম টেবুল, ৰেকমেণ্ডেশ্যন এভেইলেবল, তৎকাল এভেইলেবল আৰু ট্ৰেইন ফেয়াৰ। এতিয়া মই আপোনালোকক প্ৰতিটো অপশ্যনে খুলি দেখাম আৰু আপোনালোকে প্ৰতিটো অপশ্যনত কেনেকৈ কাম কৰিব পাৰিব, তাত কি চাইট আহিব, কি তাত ডাইল কৰিব লাগিব, সকলোখিনি আপোনালোকক দেখাই দিম। PNR ষ্টেটাছ, PNR মানে হৈছে পেচেঞ্জাৰ নেম ৰেকৰ্ড আৰু ইয়াত আপোনালোকৰ 10টা নাম্বাৰ থাকিব টিকেট আৰু 10টা নাম্বাৰ তাত এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পিছত আপোনালোকে তাত কি হৈছে কনফাৰ্ম হৈছে নে ৱেটিং লিষ্টত আছে নে কেঞ্চেল হৈছে আৰু আপোনালোকৰ ট্ৰেইনৰ ডিটেইলছ, চিট নাম্বাৰ, দাম সকলোবোৰ তাত আপোনালোকে গম পাব। PNR ষ্টেটাছ উলিয়াবলৈ হ'লে আপোনালোকে 10টা ডিজিট এতিয়া ডাইল কৰিব, ডাইল কৰি এণ্টাৰ মাৰিব, এণ্টাৰ কৰিলে আপোনালোকৰ ডিছপ্লেত শ্ব' হৈ যাব। ইয়াত এটা ডিলিট আৰু এটা বেক অপশ্যন আছে। আপোনালোকে যেতিয়া ডাইল কৰিব কোনো এটা সংখ্যা, ডাইল কৰোঁতে কোনোবা এটা সংখ্যা ভুল হৈ গ'ল তেতিয়া আপোনালোকে ডিলিটটো মাৰি সংখ্যাটো পিছুৱাই যাব আৰু বেকটো টিপিলে গোটেই মেনুৰ পৰা আপোনালোকে বেক হৈ যাব পাৰিব। নেক্সট অপশ্যন হৈছে টাইম টেবুল, আৰু টাইম টেবুলত আপোনালোকে যিখন ট্ৰেইনত যাব সেই ট্ৰেইনখনৰ আপোনালোকে নাম্বাৰ মাৰিব, নাম্বাৰ মাৰি এণ্টাৰ কৰিব, এণ্টাৰ কৰিলে আপোনালোকৰ টাইম টেবুল তাত শ্ব' হৈ যাব। ইয়াৰ পিছত একমডেশ্যন এভেইলেবিলিটি, মানে আপোনালোকে যি ঠাইত যাব সেই ঠাইত থকা ঠাইৰ সুবিধাখিনি ইয়াত আপোনালোকে আগতীয়াকৈ গম পাব। ইয়াৰ কাৰণে প্ৰথমতে আপোনালোকে এণ্টাৰ ট্ৰেইন নাম্বাৰ, যিখন ট্ৰেইনত যাব তাত ট্ৰেইন নাম্বাৰ এণ্ট্ৰি কৰিব, তাৰপিছত জাৰ্নি ডেট আৰু জাৰ্নি মান দুটা বহাই ল'ব, তাৰপিছত এণ্টাৰ চ'ৰ্চ ষ্টেচন কোড নেম, আপোনালোকে ষ্টেচনৰ য'ৰ পৰা যাব তাৰ নাম্বাৰটো আৰু এণ্টাৰ ডিজিগনেশ্যন ষ্টেচন কোড নেম, আপোনালোকে যি ঠাইলৈ যাব তাৰ কোড নাম্বাৰটো নাইবা ষ্টেচনৰ নামটো তাত এণ্ট্ৰি কৰিব, এণ্ট্ৰি কৰি এণ্টাৰ কৰিব, এণ্টাৰ কৰাৰ পিছত ডিছপ্লেত শ্ব' হৈ যাব সকলোখিনি সুবিধা। ইয়াৰ পিছত আপোনালোকে তৎকাল এভেইলেবিলিটি, তৎকাল সুবিধাখিনি লাভ কৰিব আৰু ইয়াত যিখন ছাইট আছে সেইখন ছাইট ভালদৰে পূৰণ কৰি এণ্টাৰ কৰি তাত সুবিধাখিনি আহিব। তাৰপিছত আহিছে ট্ৰেইন ফেয়াৰ, মানে ট্ৰেইনৰ ভাড়া সম্বন্ধে আহিব, কোন ষ্টেচনলৈ যাব আৰু ট্ৰেইন নাম্বাৰ তাত ডাইল কৰিলে তাত গোটেইখিনি আহি যাব। গতিকে এনেদৰে ইয়াৰ সুবিধাখিনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই কম্পিউটাৰটো মই গুৱাহাটীত নতুনকৈ দেখিছোঁ, গতিকে আগে পিছে দেখা নাই, আহিছোঁ যদিও। আৰু ইয়াত এটা প্ৰব্লেম পাইছোঁ, টাচ প্ৰব্লেম পাইছোঁ, কিবা টাচ কৰিলে কিবা এটা বেলেগ আহি যায়। গতিকে এইটো প্ৰব্লেম নিশ্চয় ঠিক হ'ব বুলি মই আশা কৰিছোঁ। আৰু এনেদৰে আপোনালোকে ইয়াত থকা সুবিধাখিনি লাভ কৰক আৰু এনেকুৱা ইনফৰ্মেশ্যন ভিডিঅ'বোৰ পাই থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে এইটো ভিডিঅ' চাবলৈ আপোনালোকে দি দিব।